অলপ দি থাকোঁতে টাইম পাছ হৈ যায় চাওক মই উঠাবই পৰা নাই কিমান ওজন হৈছে মোতকৈ ডাবল ওজন হৈছে আগতে খেৰ পুঁজি আধা দি থৈছিলোঁ কিন্তু সেইটো ৰেকৰ্ডিং কৰিব পৰা নাই কিবা কাৰণবশতঃ তো আজি অলপ ফ্ৰী আছোঁ সেইকাৰণে দেউতাক আৰু মই আহিলোঁ খেৰ পুঁজি দিবৰ কাৰণে প্ৰথমতে লংগীখন পিন্ধি লৈ তাৰপিছত বাঁহডাল যে দেখা পাই আছে খুঁটাৰ সিপাৰে গৈ আছে এইটো ইপাৰে আনিব লাগিব সিপাৰে থ'লে উঠাওঁতে দিগদাৰ হয় মানে নুঠিবই আৰু কি ইফালে অনা হৈ গ'ল তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ বজা বান্ধি খেৰ এই বাঁহৰ দ্বাৰা ওপৰত দি আছোঁ নহ'লে তলৰ পৰা দলিয়ালে নাযায় ইমান ওপৰত গ'লেও দুই এটা যায় আৰু বাকীখিনি পৰি যায় প্ৰথমতে চেণ্ডেলখন খুলি ল'লোঁ তাৰপিছত এই বাঁহৰ আগফালে এটা ৰছী বান্ধা আছে সেই ৰছীডালে দি এটা এটাকৈ বোজা বান্ধি তাৰপিছত এই পিছফালে এখন ৰছী বান্ধা আছে সেই ৰছীডাল টানি এই ৰছীৰ সহায়ত মানে বাঁহডাল তলত আনি ওপৰত খেৰ দিয়া হয় এইটো কেনেকৈ কৰা হয় আপোনালোকক দেখুৱাই আছোঁ এইটো পদ্ধতিৰে আপোনালোকে ট্ৰাই কৰি চাব বহুত সুবিধা হয় খেৰ উঠাওঁতে নহ'লে তলৰ পৰা যদি আমি দলিয়াওঁ সেই দলিয়াওঁতে মানে খেৰ আধা পৰি যায় মানে খেৰ পুঁজিটো অলপ বেয়া হয় চাইডে সেইকাৰণে আমি বাঁহ দি খেৰ ওপৰত তোলোঁ যিখিনি মানে দলিয়াব নোৱাৰে সেইখিনি আচলতে ওপৰখিনি দলিয়া অসম্ভৱ মানে বহু ওপৰ হৈ যায় না নুঠে তো সেইকাৰণে বাঁহৰ দ্বাৰা যদি আপোনালোকে এনেকৈ কিবা ছিষ্টেম বনাই লয় তেনেহ'লে আৰামছে আমি ওপৰত দিব পাৰিম তো এইটো কেনেকৈ দিয়ে আপোনালোকক দেখুৱাই আছোঁ যোনে মানে দিয়া নাই আজিলৈকে এইটোৰ দ্বাৰা আপোনালোকে দিব পাৰিব খেৰ পুঁজিখন তো বোজা বন্ধা শেষ হ'ল এতিয়া আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ উঠায় এইটো উঠাওঁতে অলপ মানে বহুত দিগদাৰ হয় মানে বহুত ভাৰী হয় উঠাওঁতে তাতে এটা ৰছীডাল আছে এই ৰছীডাল টানি দি বাঁহডাল ওচৰত আনিলোঁ তাৰপিছত চাওক কিমান ভাৰী উঠাওঁতে কিমান দিগদাৰ হৈ আছে অলপ দিলে অৱশ্যে হয় কিন্তু অলপ দি মানে আগ নামাৰে কামখিনি অলপকৈ দি থাকোঁতে টাইম পাছ হৈ যায় চাওক মই উঠাবই পৰা নাই কিমান ওজন হৈছে মোতকৈ ডাবল ওজন হৈছে আৰু বাঁহডাল এইফালে আগফালে বেছি আছে সেইকাৰণে অলপ বল বেছি লাগে চাওক হৈ গ'ল মোৰ এক বোজা খেৰ দিয়া তো এতিয়া আপোনালোকে টাইম লেপছ চাওক মই যিমানখিনি সময় কাম কৰিলোঁ সেই খেৰ পুঁজিত গোটেইখিনি টাইম লেপছ লোৱা আছে আপোনালোকে চাওক থেংক ইউ এভৰিৱান যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব